প্ৰেমৰ এজাক ধুমুহা কথা দীক্ষিতা হাৱৈ সুৰ দীপু কাকতি মই নজনাকে মোৰ জীৱনলৈ এজাক ধুমুহা নামি আহিল। সেই জাক ধুমুহাই মোৰ জীৱনৰ সময়খিনি সলাই নিলে আৰু মোক শিকালে সময়ৰ কথা, শিকালে মোক বিশ্বাসৰ কথা। এতিয়া মই বুজিলো বিশ্বাস কি, মৰম কি, সপোন কি, ভাল পোৱা কি। যাক পাই মই সপোন দেখিছিলো, যাক পাই মই মোৰ সকলো এৰি দিছিলো, যাক পাই মই মোৰ জীৱনটোত হাঁহিছিলো, শেষত সিয়ে মোক অকলশৰীয়া কৰি ইমান দূৰ গ'ল। মই চাগে তাক আৰু কেতিয়াও মোৰ কাষত আনিব নোৱাৰিম। নাজানো কিয় গ'লা মোক তুমি থৰুৱা কৰি। তুমি হয়তো ভুল চাগে মোৰেই, কাৰণ নিজতকৈ বহুত বেছি ভাল পাই পেলাইছিলোঁ তোমাক, নিজতকৈ বহুত বেছি বিশ্বাস কৰিছিলোঁ তোমাক লৈ সপোন দেখিছিলোঁ। হয়তো সেইটোৱেই চাগে মোৰ ভুল, নহয় জানো? ধন্যবাদ।